খন্তেক পিছতে আমি আকস্মিক বক্তৃতা আৰম্ভ কৰিম হে আমি সমূহ ৰাইজক শৃংখলাবদ্ধভাৱে বহি থাকিবলৈ আমি অনুৰোধ জনাইছো আমি ঠিক খন্তেক পিছতে আমি আকস্মিক বক্তৃতা আৰম্ভ কৰিম হে আমি এতিয়া আমাৰ প্ৰথম প্ৰতিযোগী হৈছে আকস্মিক বক্তৃতাৰ গজমুৰা কৰ্তৃক আমি গজমুৰা কৰ্তৃক আমাৰ বিহু মঞ্চত আহিবলৈ অনুৰোধ জনাইছো নমস্কাৰ মই আকস্মিক বক্তৃতা দিব আহিছো মোৰ ভাগত পৰিছে টিভি আগতে টিভি ইয়াতে মাহঁতে মনে মনে টিভি চাই থাকে মই ৰাতি পঢ়ি থাকে নহয় এনেই পঢ়ি থাকোঁ নাপালো মাহঁতে বাটা 7টাতে অৰ্ধাংগিনী থাকে অৰ্ধাংগিনীৰ কাৰণে 7টাতে ভাত বনোৱা নহয় আকৌ ভাল নহয় এইটো ভালে তেনে আকৌ ভাল নহয় কিবা দালি বনোৱা চকু নুকো বেলতা বেলতি দি থাকে আৰু মই ৰাতি মনে মনে টিভি চাওঁ এটাক লাগি ঘৰত নকবি দে আমি গজমুৰা কৰ্তৃক ধন্যবাদ জ্ঞাপন কৰিছো এইবাৰৰ প্ৰতিযোগিতা বন্ধ বয়া বয়া বস্তু বস্তু মারা তো প্রাইস দুইচর মাথা খাই ফেলছি ও দিনের একটি মাক গালি পারে বন্ধনের কারণে বন্ধন মোৰ দেখা পাই খং উঠিছে জমা করবি নরে নে পুজোত কাপড় পাইছো নে বিহু হয়েছে কাপড় পাইছো আকো না পাও বন্ধন মা রাতিপুৱা উঠো বন্ধন বসিয়া দুইচর টেনশন আমি কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো নিংনা দাসলৈ আমাৰ এইবাৰৰ প্ৰতিযোগী হলাধৰ দাস আমি হলাধৰ দাসক মঞ্চত আহিবলৈ অনুৰোধ জনাইছো গৰু গৰু গৰুই গাখীৰ দিয়ে মই খাওঁ ৰাতিপুৱা মোৰ 9টা বাজে উঠোতে তাৰমানে 9টা কিয় বাজে যাম নিয়া মায়ো তাৰমানে গাইটো ধোৱা হয় ময়ো আহি পাওঁ তাৰমানে উঠি পেলাই আহি পাওঁ আৰু সেই গাখীৰে খাওঁ আৰু ৰাতিপুৱাই পুৱাই চাহটা মোৰ লেঠা নাই ৰাতিপুৱা মোৰ 9টা বাজে তাৰমানে 9টা কিয় বাজে যাম নিয়া মায়ো তাৰমানে গাইটো ধোৱা হয় ময়ো আহি তাৰমানে উঠি পেলাই আহি পাওঁ সেই গাখীৰে খাওঁ আৰু ৰাতিপুৱাই পুৱাই চাহটা মোৰ লেঠা নাই আমি হলাধৰ দাসক আমি ধন্যবাদ জ্ঞাপন কৰিছো এবাৰ আমি আকস্মিক বক্তৃতাৰ শেষৰ পৰ্যায়লৈ আহিছো আমাৰ এবাৰৰ শেষৰ প্ৰতিযোগী সিগনাৰাম দাস আমি সিগনাৰাম দাসক মঞ্চত বিচাৰিছো তেওঁ আকস্মিক বক্তৃতা দিবলৈ ধন্যবাদ মোৰ লগত কৰিছে বিহু ইয়া হওয়ার পা শিক্ষিকে হয়েছে তো দাড়ি সেরি কাটি শিক্ষিকে আর কারণ আছে কইছে যাওঁতে খাওয়া কলা এইবাৰ বিহুত বোলে কাপোৰ দিব লাগিব মই সুধিলো কি কাপোৰ খাওয়া কৈছে 100 পালৰ 100 চাইজে জাঙি এটা দিব নিজে জাঙি কিনিব পইচা পোৱা নাই 2012তে কিনিলো এটা এতিয়া 18 কৈছে সুধা বাউডাল আছে বাকি চব চেজ হৈ গৈছে চাৰ্কেল মাৰতে চল সেইকাৰণে চিলচিলে আহিছোঁ মই বিহু তিনিটা কাতি বিহু মাঘ বিহু আৰু ৰঙালী বিহু ৰঙালী বিহুত সকলোৱে বিহু মাৰিবলৈ যায় ঘৰে ঘৰে কিন্তু ল'ৰাবিলাকক ছোৱালী নিদিয়ে ছোৱালী নিদিয়াৰ কাৰণ এটাই কাৰণ ল'ৰাবোৰে অভদ্ৰ কৰে সেইকাৰণে মাল খায় ৰঙালী বিহুত মোৰ এখিনি কৈ মই সামৰণি মাৰিলোঁ আমি শেষৰ প্ৰতিযোগী সিগনাৰাম দাসক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এতিয়া আকস্মিক বক্তৃতা ইমানতে আমি সমাপ্ত কৰিলো এবাৰ আমি এটা কৌতুক আমি এটা হেৰি কৰিম অভিনয় কৰাম সেয়ে আমি কৌতুকটো অভিনয় কৰিব আমাৰ সিগনা দাসে ৰাইজ চিকনেটাই লাজ কৰিছে বেয়া মানে কি কৌতুকৰ সেই নাই কৌতুক নৰে বোলে কি এডভাৰটাইজ ভাল মাৰে এটা এডভাৰটাইজ মাৰি থাকে লাজ কৰি বা মঞ্চত ইচ্ছা লাগলি ইমান ক'ব লাগে চক নমস্কাৰ চাহ এটা চিগৰেট দিছোঁ খাই লওঁ মানুহ সেই দোকানত ফোন যেতে নাই পকাইছো তই জ্বলাব নোৱাৰা কিন্তু নজলা যত কাৰণ তই চিগৰেট টানবি না পিউলেও ভিজে পেলা মায়েৰে গাখীৰ খাইছে নেকি বা গাড়ি বমি হয় সিগারেট চলতে না চিগৰেট ভিজে দে মাইক চলছে
খুৱাব লাগব কিন্তু সেই থু আমি মানুহ চাইছে তোৰ ওপৰত বিশ্বাসে নাই তই চোৰৰ দৰে হয় বস্তু নেকি এনে কম বুলি সিদিনাখনো খুৱালো বাচ্চা দেখ খুৱাম বুলি কৈ পেলাই তই পলাইছে আৰু মানুহ চাইছে দোকানৰ পৰা আহিম বুলি কৈ পেলাই ৰাইজ মই সেইখিনি কৈ মই সামৰণি মাৰিলোঁ আৰু মই বিশেষ ক'ব নোৱাৰোঁ। সকলোতকৈ তেল চিকটি কি ভীমৰ চিকটি মই নামানো কথা কৈ থাকিলে হাৰি যাবা এয়া চাওক ভীমৰ চিকটি বা ইমান কথা সেইখিনিতে কৌতুক অভিনেতা শিগ্ৰানন্দ হাই গাইজ আমাৰ এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ মানে কি আকস্মিক বক্তৃতাই কিছুমান ধৰক আজিকালি প্ৰগ্ৰেম পাতি থাকে গায়কত লাগি থাকে কিবাত লাগি থাকে আমাৰ কিছুমান বস্তু নাথাকে এনে ধৰক আকস্মিক বক্তৃতা হওক ভূপেন্দ্ৰ সংগীত হওক এইগিলা পাতিব লাগে কাৰণ সৰু ল'ৰা ছোৱালীবিলাকে জানিব কিছুমান কথা আজিকালি তল পৰি গৈছে সেইকাৰণে আমি এইটো হেৰি কৰিলোঁ ভিডিঅ'টো বনালোঁ যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ঘণ্টা বটনটো টিপি দিব এই মহা ভুৰকে ৰাখছে তই ফুৰিব পাৰি এটা ইউৰিয়া মাৰিছে নেকি Switch it up like that.